হেলমেট নহয় কোলা কাপোৰেৰে মুখ ঢাকি ৰাজপথত যুৱতী আৰু পিতৃ 8 কিলোমিটাৰ দূৰত্বৰ দুঃসাহসিক এক যাত্ৰা হেলমেটৰ পৰিৱৰ্তে মুখত কোলা কাপোৰ পিন্ধি ৰাজপথত যাত্ৰা কৰিছে এগৰাকী যুৱতী ঘণ্টাত 60 কিলোমিটাৰ বেগত ৰয়েল এনফিল্ড বাইকত এনেদৰে যাত্ৰা কৰিছে এইগৰাকী যুৱতীয়ে আৰু যুৱতীৰ লগত যাত্ৰা কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে এই দৃশ্য যোৰহাট জিলাৰ টিয়কৰ চকুৰে একো নেদেখাকৈ এনেদৰে বাইক চলাই প্ৰায় 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে বুলন্স্মিতা জিচি আৰু যুৱতীগৰাকীৰ পিতৃ দীপক জ্যোতি বৰাই আৰু এই বিপদজনক যাত্ৰাৰ পিছে পিছে এনেদৰে অংশগ্ৰহণ কৰিছে এই সকল লোকে চাওক কেনেদৰে ৰয়েল এনফিল্ড বাইকত কোলা কাপোৰ পৰিধান কৰি যাত্ৰা কৰিছে এই দুই আৰোহীয়ে যোৰহাট জিলাৰ বালিগাঁৱৰ বুলন্স্মিতা আৰু তেওঁৰ পিতৃ দীপক জ্যোতি বৰাই এনেদৰে কাপোৰ বান্ধি দেওবাৰে টিয়কত প্ৰায় প্ৰতিজন লোককেই আচৰিত কৰি তুলিছে কিন্তু কিয় এনে বিপদসংকুল যাত্ৰা কৰিছে পিতৃ আৰু কইনাই এম হুছেইন ডাঙৰীয়াৰ আজি 19ম মৃত্যু তিথি তেখেতক শ্ৰদ্ধা জনাই আমি আজি চকু বান্ধি বুলেট চালনা কৰিম আৰু তেওঁ যিখিনি যাদুৰ কাৰণে অৱদান আগবঢ়াইছে সেইখিনি সঁচাই উল্লেখনীয় হয় যাদু সম্ৰাট এম হুছেইনৰ 19 সংখ্যক মৃত্যু তিথিৰ দিনা যাদু সম্ৰাটগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে বাইক ৰেলীত অংশগ্ৰহণ কৰিছে পিতৃ আৰু জীয়ৰীয়ে আৰু আমি চকু বান্ধি বাইক চলোৱাৰ মূল উদ্দেশ্য হৈছে গড় হত্যা নাৰী নিৰ্যাতন নৰহত্যা আৰু ডাইনী হত্যা বন্ধ কৰাটো আৰু বন সংৰক্ষণ কৰাটো আৰু তেওঁলোকৰ এনে দুঃসাহসিক কাৰ্য প্ৰত্যক্ষ কৰি উষ্ম আদৰণি জনাইছে প্ৰতিজন লোকে টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ